हेलो फ्रेंड्स केने আছে আশা কৰো সকলোৰে ভাল আজি মই আপোনালোকক বনাই দেখাম এই আমলখি আচাৰৰ ৰেচিপি জুৱা দুটাৰ আচাৰৰ ৰেচিপিত আপোনালোকে বহুত মৰম দিছে বগৰী আচাৰ আৰু জলফাই আচাৰ ৰেচিপিটোত আৰু জুনে জুনে চোৱা নাই প্লিজ গৈ চাই আহিব এবাৰ আৰু এই দেখিছে নহয় আমলখি বহুত ডাঙৰ ডাঙৰ হাজবেণ্ডে আনিলে কেজি 120 বুলে আৰু এই অকমান নিমখ দি মই ফাৰ্ষ্টতে বইল কৰি লম গম পাইছে নহয় মোৰ হাতখনত ইমান 1 কেজি আছে একেবাৰে সম্পূৰ্ণকৈ বইল নকৰিব অকমান কোমল কোমল হওঁতে আপোনালোকে গেছটো অফ কৰি দিব আৰু এনেদৰে মই মাজতে এনেদৰে ফালি দিম এনেকৈ হাতেৰে কৰিলে নিজে নিজে ফাল খাই যাবই আৰু মাজৰ গুটিটো অতৰাই দিব এই মুখখিনি এনেদৰে ভালদৰে অতৰাই ল'ব এতিয়া মই এতিয়া অকমান দি দিম হালধি ছটিয়াই দি দিয়া ৰ'দত ভালদৰে এদিন বা দুদিনৰ কাৰণে শুকুৱাই দিম ভালদৰে অতৰাই লোৱা হৈ গ'ল এতিয়া এই দুখন প্লেটতে মই মেলি দিছো কিন্তু চালনী হেবোৰ থাকিলে ভাল চালনী মেলি দিবলে প্লেট দুখনতে দি দিছো আৰু এফালে মই ৰেডি কৰিছো মছলাখিনি এয়া হৈছে জিৰা 1.5 চামুচ গোটা ধনিয়া আৰু এয়া বগা সৰিয়হ আৰু এফালে 1 চামুচ চফ কালা জিৰা মিঠি গুটি আৰু আচাৰ বুলি ক'লে জলকীয়া অকমান সৰকে লাগেই নহয় জানো এয়া হৈছে নিজৰ ঘৰৰ একদম বাৰী শুকাই থোৱা জলকীয়া এইখিনি ধুনীয়াকৈ মই এতিয়া শুকানে আৰু মছলাখিনি মই এতিয়া গোটাকে এনেদৰে অকমান কৰকৰীয়া হোৱাকে ভাজি লম আৰু এইখিনি মই এতিয়া গুৰি কৰি দিম একেবাৰে পাউডাৰ হৈ যোৱাকে গুৰি নকৰো অকমান গোটা গোটা হৈ থকাকে গুৰি কৰিম আচাৰত তেনেকৈ ভাল লাগে এই আমলখিখিনি পানীখিনি একেবাৰে শুকাই গৈছে এনেকুৱাতে মই 2-3 ৰ'দত দিছিলো ইমানতে হৈ যাব আৰু মই এতিয়া ইফালে পেনখনত তেল গৰম কৰি লওঁ তেলখিনি একবাৰে গৰম হৈ অহাৰ লগে লগে মই তাত আমলখিখিনিও দি দিম আমলখিখিনিত একেবাৰে পানী থাকিব নালাগিব দেই 2 দিন পুৰা কাৰা ৰ'দত দি দিলেই হ'ব আৰু এতিয়া মই আমলখিখিনি দি দিম নিমখ নিজৰ আপোনালোকে আচাৰৰ জোখ অনুযায়ী দিব আৰু মছলাখিনিও মই এনেদৰে এতিয়া দি দিছো তেল গৰম হৈ থাকোতেই দিব আৰু দিয়ে গেছ ষ্টভটো অফ কৰি দিব অকমান লৰাই মেলি আৰু এইখিনি এতিয়া চাব পাৰে সম্পূৰ্ণ ঠাণ্ডা হৈ গ'ল এতিয়া এইখিনি মই এতিয়া চিচাৰ বয়াম এটাত ধুনীয়াকৈ ভৰাই থম ঠাণ্ডা হৈ অহাৰ লগে লগে আপোনালোকে এইখিনিতে ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে কাৰণ ভিনেগাৰ ব্যৱহাৰ কৰিলে আচাৰখিনি বহুত দিনলৈকে ভাল হৈ থাকে আৰু যেহেতু মোৰ ওচৰত ভিনেগাৰ নাই আৰু যদি আপোনালোকে ভিনেগাৰ ব্যৱহাৰ কৰিব নিবিচাৰে তেতিয়া আপোনালোকে ঘনাই ঘনাই ৰ'দত দি থাকিব আচাৰখিনি আৰু মোৰ ওচৰত নাই এতিয়া মই ভিনেগাৰ ব্যৱহাৰ কৰা নাই আৰু এয়া মোৰ আমলখি আচাৰৰ ৰেচিপিটো ৰেডি হৈ গ'ল আৰু ভিডিওটো চাই কেনে পালে প্লিজ জনাব লাইক কমেন্ট কৰি আপোনালোকে ভিডিওবোৰ চাই কিন্তু লাইক আৰু কমেন্ট কৰিবলৈ পাহৰি যায় নিশ্চয় কমেন্ট কৰি লাইক কৰি জনাব তেতিয়া আমি ভিডিও বনাবলৈ দুগুণে উৎসাহিত হওঁ আৰু যদি আপুনি নতুন ভিউৱাৰ্ছ হয় প্লিজ সাবস্ক্ৰাইব কৰি থৈ যাব আৰু অন্য এটা নতুন ভিডিও লৈ আহি আছো আজিলৈ ইমানেই বাই